হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে? ভালে আছেনে? আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হৈছে আপোনাৰ চাইকেলৰ ৰিং আপোনাৰ তাল কেনেকৈ মাৰে সেইটোৰ ওপৰত বনোৱা হৈছে আচলতে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাইকেলখন বেয়া হ'ল, বেক চাইডৰ চকাটো তাল হৈ গ'ল। খোলাটো দেখাব নোৱাৰিলোঁ, মই এফালে গৈছিলোঁ। এতিয়া আমাৰ মিস্ত্ৰী দাই খুলি আছে। চাইকেলখন কি হৈছিলে মিস্ত্ৰী দা? স্পক ভাঙি আছে, মানে চকাৰ তাল হৈ আছে, সেইটো কাৰণে মানে এইটো খুলিবলগীয়া হৈছে। স্পক কেইটা গৈছে শুনা? তাল মাৰিলে গম পাবা। তাল মাৰিলে গম পাই যায়? অঁ, এনেই ভগাই দিয়ে কেইটা দেখিছে? এটা ওলালে তাল মাৰোঁতে গম মানে স্পক বিলাক কি হয়? এইবোৰ নাকি হৈছে? বেছি ভাই যায় তেতিয়া তাল কমপ্লিট হৈ যাব। এতিয়া এই বস্তুটো চাই দিব আৰু এইটো গম পাই যায় বহুত ভাল হয়। তাল মাৰিলে দেখা যায় হয় আৰু গল স্পক তাল মাৰা গল। স্পক সব ঢিলা হৈছে মিস্ত্ৰী ভালকৈ ক'ব নোৱাৰে যে তাল মাৰোঁতে কেইটা স্পক যাবগৈ, হয় না মিস্ত্ৰীৰা? নাই পানী ভিডিঅ' কপি আছে সোমাই চাওঁ। অঁ, এতিয়ালৈকে দুটা স্পক ভাঙিলে হয় নাই? তিনি নম্বৰ লৈ লোৱা। অলপ টাইট কৰি গৈছে, যিটো ভাগিছে উলিয়াই আকৌ নতুন লগাই গৈ আছে। আৰু চাইকেলখন পেৰি নহ'লে চাইকেল চলাই ভাল নালাগে।
কটা গ'ল। এইটো ৰিং হেৰি কৰাৰ আগত এই টিউবটো দি লৈছে ওপৰতে, যাতে টিউবটো বেয়া নহয়। মানে ৰিংটো লগোৱাৰ প্ৰচেছটো দেখাই দিছোঁ আৰু। এয়া কমপ্লিট হৈ গ'ল। মোৰ দেখুওৱা কাম আছিলে আপোনাৰ তাল কেনেকৈ মাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যিসকল মোৰ চেনেলত নতুন আহিছে প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। গুড বাই।